আছে আৰু সুস্থ আছে আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা ধুনীয়া সুন্দৰ টেষ্টি ৰেচিপি বনাই দেখুৱাবলৈ গৈ আছোঁ। কি ৰেচিপি বনাম জানেনে? থাম্বনেইল চাই চাগে গম পাইছেই। আৰু মই আজি আপোনালোকক ঢেকীয়া শাক আৰু পনীৰ এটা ভাজি বনাই দেখুৱাম, যিটো খাবলৈ বহুতেই টেষ্টি হয়, বহুতেই সোৱাদজনক হয়। আৰু যিসকলে বনাবলৈ জানে তেওঁলোকেও মোৰ এই ভিডিঅ'টো চাব। আপোনালোকে নতুন নতুন কথা কেইটামান শিকিব পাৰিব। একেবাৰে সৰু ভিডিঅ'। বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। শাকৰ লগত কণী ভাজি বনাই দেখুৱাম আপোনালোকক। আৰু ঢেকীয়া শাকৰ ভাজিখন বনাবলৈ কাৰণে মই ঢেকীয়া শাক লৈছোঁ অলপ। এইখিনি ভালদৰে ধুই পানীখিনি টুকি লৈছোঁ। পানীটো যদি ঢেকীয়া শাকত থাকে চব্জিটো বৰ ভাল নহয় খাবলৈ, সেইকাৰণে পানীখিনি টুকি লৈছোঁ। আৰু এনেদৰে মই সৰু সৰুকৈ ছিঙি লৈছোঁ। যিখিনি কোমল অংশ সেইখিনি ছিঙি লৈছোঁ। যিখিনি টান টান ঠাৰিখিনি নিদিব আৰু ময়ো পেলাই দিছোঁ। এনেদৰে পাতখিনি কোমল কোমল অংশখিনি মই ছিঙি লৈছোঁ। আৰু ঢেকীয়া শাকত পানী লাগি থাকিলে খাবলৈ চব্জিটো ভাল নহয়, সেইকাৰণে পানীখিনি টুকি ল'ব। মই কুটাৰ পিছত আৰু নুকুটোতে ভালদৰে ধুই লৈছোঁ। আৰু এইখিনি কুটি ল'লোঁ মই ভালদৰে, ছিঙি লৈছোঁ কোমল কোমল অংশখিনি। আৰু এইখিনি এতিয়া ৰেডি হৈ গৈছে বনাবলৈ। আৰু মই এতিয়া কেৰাহীটো পাতি দিছোঁ। ইয়াতে মিঠাতেল দিছোঁ অলপ। আৰু আপোনালোকে ঢেকীয়া শাকৰ চব্জিটো বনাই খাব। এনেদৰে বনালে বহুত সোৱাদ হয়, বহুত টেষ্টি। আৰু সৰু ল'ৰা ছোৱালীও খাই ভাল পায়। সৰু ল'ৰা ছোৱালীয়ে শাকজাতীয় বস্তুটো খাই বৰ ভাল নাপায়, কিন্তু এনেদৰে বনালে বহুত ভাল পায়। আৰু ইয়াত দিম এতিয়া মই গোটা পিঁয়াজ এটা সৰু সৰুকৈ কাটি থৈছিলোঁ। কাটি থোৱা গোটা পিঁয়াজটো তেলতে দি দিছোঁ। আৰু এইখিনি এতিয়া ৰঙা হৈ যোৱাকৈ অলপ সময় ভাজি ল'ম এনেদৰে। আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, বহুত মৰম দিছে, মোৰ বহুত ভাল লাগিছে। মই আগবাঢ়ি যাবলৈ আপোনালোকে মোক বহুত সাহস দিছে। এনেদৰে সাহস দি গৈ থাকিব। আৰু ইয়াত হালধি আধা চামুচ দিছোঁ। মই বেছিকৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া খাবলৈ বহুত সোৱাদ হ'ব চব্জিটো। আৰু হালধি আধা চামুচ দি দিছোঁ। আৰু নিমখো দিছোঁ অলপ। সোৱাদ অনুযায়ী দিব নিমখ, আপোনালোকে যিমানটো পৰিমাণ খায় সিমানটোৱে দিব। মই যিহেতু এতিয়া প্ৰথমতে ডিম ভাজিম, সেইকাৰণে মই নিমখ কম পৰিমাণে দিছোঁ আৰু হালধিও কম পৰিমাণে দিছোঁ। প্ৰথমতে মই ডিমটো ভাজি ল'ম, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু মই ডিম লৈছোঁ দুটা। প্ৰথমতে এটা ডিম এনেদৰে ভাঙি তেলত দি দিম। এয়া চাওক, ডিমটো এনেদৰে ভাঙি পেলাই তেলত দি দিছোঁ ভাজি থোৱা পিঁয়াজখিনিতে। পিঁয়াজটো অলপ ৰঙা হৈ যোৱাকৈ ভাজি ল'ব, নহ'লে বগা বগা হৈ থাকিলে ভাল নালাগে। আপোনালোকে কোনে কোনে ঢেকীয়া শাকৰ ভাজি এনেদৰে বনাই খাই ভাল পায় বা কোনে কোনে এনেদৰে বনাবলৈ জানে কমেণ্ট কৰি জনাব মোক। আৰু ইটো ডিমো মই এনেদৰে ভাঙি পেলাই তেলতে দি দিছোঁ। আৰু আপোনালোক সকলোৱে মোক এটা কমেণ্ট কৰি জনাবচোন কোন কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে, তেতিয়া মই গম পাম মোৰ ভিডিঅ'টো কিমান দূৰলৈকে গৈছে বা কোন জেগাৰ পৰা আপোনালোকে চাইছে, কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছে মোক কমেণ্ট কৰি পেলাই জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া মই ডিমখিনি বা কণীটো এনেদৰে ভাজি লৈছোঁ, কণী দুটা। আৰু এইখিনি চাওক ভজা হৈ গৈছে, ৰঙাকৈ ভাজি ল'লোঁ। আৰু এতিয়া মই এনেদৰে কাঢ়ি লৈছোঁ ডিমখিনি। ৰঙাকৈ ভাজিলে ভাল লাগে, সোৱাদো হয়। আৰু পিঁয়াজ দিলে ডিমৰ ভাজি সঁচাকৈ খাই ভাল লাগে। এয়া মই ঢেকীয়া শাকৰ লগত বনাবলৈ কাৰণেহে ভাজিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে গম পাব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে মোৰ এই ভিডিঅ'টো, অনুগ্ৰহ কৰিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, নাপাহৰিব। আৰু সেই একেটা কেৰাহীতে মই আকৌ তেল দি দিছোঁ। আৰু ইয়াত নহৰু 4-5 ফুটামান মিহি মিহিকৈ কুটি থৈছিলোঁ, নহৰু 4-5 ফুটামান। সেইখিনিও মই এতিয়া এয়া চাওক এনেদৰে মিহি মিহিকৈ মই কুটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি মই এতিয়া তেলতে দি দিছোঁ। আৰু মই ঢেকীয়া শাকৰ ভাজিটো কেনেকৈ বনাম সোৱাদ লগাকৈ, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাব। আৰু এতিয়া মই গোটা পিঁয়াজ এটাও সৰু সৰুকৈ কাটি থৈছিলোঁ মিহি মিহিকৈ, সেইখিনিও মই এতিয়া তেলতে দি দিছোঁ। আৰু এইখিনি চাওক মই গোটা জলকীয়া দুটা দি দিছোঁ। আপোনালোকে সৰু সৰুকৈ কাটি দিব পাৰে। মোৰ ঘৰত যিহেতু সৰু ল'ৰা ছোৱালী আছে, সেইটো কাৰণে মই গোটাকেই দি থৈছোঁ। সৰু সৰুকৈ জলকীয়াটো কাটি দিলে অলপ জ্বলা হয়, খায়ো বেছি ভাল লাগে। আৰু এনেদৰে এইখিনি এতিয়া লৰাই ৰঙা হৈ যোৱালৈকে ভাজি ল'ম। এয়া চাওক, আপোনালোকে জলকীয়াটো সৰু সৰু মিহি মিহিকৈ কাটি দিব, খাই বেছি টেষ্টি হ'ব তেতিয়া। আৰু এইখিনি ভাজি ল'ম এনেদৰে। আৰু ইয়াত মই এতিয়া দিম হালধি 1 চামুচ, আপোনালোকে দিব আন্দাজ অনুসৰি।
আৰু এইখিনি এতিয়া এনেদৰে ৰঙা হৈ যোৱালৈকে ভাজি থাকিম গোটেইখিনি লৰাই মিলাই লৈছোঁ এনেদৰে আৰু ৰঙা হৈ যোৱালৈকে ভাজি থাকিম সঁচাকৈ আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে মোক বহুত ভাল লাগিছে আগলৈকো এনেদৰে মোক ছাপোৰ্ট কৰি গৈ থাকিব আপোনালোকৰ মৰম চেনেহৰ কাৰণে মই ভিডিঅ' বনাই গৈ থাকিম আৰু চাওক এতিয়া এইখিনি যিখিনি মই কুটি থৈছিলোঁ ঢেকীয়াখিনি কোমল কোমল অংশখিনি টানখিনি পেলাই দিব আৰু ঢেকীয়া শাকৰ এটা কথা মনত ৰাখিব পানী লাগি থাকিব নিদিব তেতিয়া চব্জিটো খাই বেছি ভাল লাগে ঢেকীয়া শাকখিনি মই এতিয়া তেলত দি দিলোঁ আৰু তেলত দি লৈ এনেদৰে ভালদৰে লৰাই ল'ম আৰু আকৌ এবাৰ কৈছোঁ যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা লাইক কৰিব এটা মৰম লগা কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিলে সঁচাকৈ মোৰ বহুতেই ভাল লাগে আপোনালোকে বহুত মোক দিহা পৰামৰ্শ দিছে বাকীকেইটা ভিডিঅ'ৰ তলত কমেণ্ট কৰি মোক বহুত ভাল লাগিছে আপোনালোকৰ পৰাও মই শিকিব পাৰিছোঁ কিছু কথা আৰু এইখিনি চাওক অলপ ভাজি লৈছোঁ আৰু এতিয়া দি দিছোঁ নিমখ 1 চামুচ আপোনালোকে ঢেকীয়া শাকৰ ভাজিটো বনাবলৈ হালধি যিমানটো পৰিমাণে দিয়ে দিব বাৰু কিন্তু তেলতেই দিব শাকত হালধিটো দিলে কি হয় পাতবিলাকত লাগি থাকে কিছুমান হালধি সেইকাৰণে হালধিটো তেলতেই দি দিব তেতিয়া ভাল খাবলৈ কাৰণে বেছি আৰু ভাল হয় আৰু এইখিনি এতিয়া মই অলপ সময় এনেদৰে লৰাই ভাজি ল'ম আৰু এইখিনি চাওক ভাজা হৈ গৈছে ধুনীয়াকৈ আৰু ইয়াত মই এতিয়া কি দিম আপোনালোকে চাই থাকিব তেতিয়া খাই বেছি সোৱাদ পাব আৰু ঢেকীয়া শাকৰ ভাজিখিনিত মই এতিয়া দি দিছোঁ ভাজি থোৱা ডিমখিনি আৰু এইখিনি চাওক ডিমখিনি মই এতিয়া দি দিলোঁ আৰু এনেদৰে আকৌ মই এতিয়া ভাজি ল'ম যিহেতু প্লেটখনত অলপ তেল লাগি আছে সেইকাৰণে এনেকৈ ঢেকীয়া শাকখিনি লগাই অলপ হেৰি কৰি দিছোঁ আৰু এতিয়া গোটেইখিনি এনেদৰে ভাজি ল'ম চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে ন আৰু খাবলৈও সঁচাকৈ বহুত সোৱাদ হয় আপোনালোকে যিসকলে বনাই খাইছে তেওঁলোকে মোকো কমেণ্ট কৰিব এটা কেনেকুৱা লাগে খাই আৰু যিসকলে প্ৰথমবাৰৰ বাবে বনাই খাব মোৰ ভিডিঅ'টো চাই খাই লৈ পেলাই মোক কমেণ্ট কৰিব কেনেকুৱা পাইছে খাবলৈ আৰু এয়া চাওক পূৰা ৰেডি হৈ গৈছে আৰু মই এতিয়া বাঢ়ি লৈছোঁ খাবলৈ দেখিবলৈও ধুনীয়া লাগিছে আৰু খাবলৈও বহুত টেষ্টি হয় আপোনালোকেও এবাৰ বনাই এনেদৰে খাব আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু এনেদৰে সদায় মৰম দি গৈ থাকিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই এনেদৰে ভিডিঅ' বনাই গৈ থাকিম আৰু আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা লাইক কৰিব এটা মৰম লগা কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আকৌ লগ পোৱা আশাৰে জয় আই অসম।